গাইজ পূজাৰ মাজতে ৱৰ্ল্ড কাপ সেয়ে ইণ্ডিয়া টীমৰ ফালৰ পৰা ময়ে ৱৰ্ল্ড কাপটো উঠাই ল'লোঁ এইবাৰ। আপোনালোকক মহানৱমীৰ অলেখ শুভকামনা জনালোঁ আৰু আমাৰ ঢেকীয়াজুলিৰ এইখন পূজা কমিটিয়ে এইবাৰ এওঁলোকৰ সোণালী জয়ন্তী উদযাপন কৰিছে। এওঁলোকলৈও অলেখ শুভকামনা জনালোঁ আৰু বলকচোন আজি ক'ত ক'ত পূজা চালোঁ আপোনালোককো দেখাওঁ। আৰু গাইজ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ লাইক কৰি দিব। থেংক ইউ।